खुलुमबाय स्टुडियो आं रबिन बसुमतारी 5 बोसोरनि थाखाय गोदानै पन्चायतनि आफादगिरि बिबान मोननाय आफादगिरि जन्मनि पेगुवाया दिनै मावखुलियाव गिबि आगान होजेनबाय। पन्चायतनि बिसायख'थि जानायनि उनावनो गोदान बिबानगिरि 5 बोसोरनि थाखाय सायख'जानाय बायदिनो धेमाजि जिल्ला जनाय सिगा पन्चायतनि जन्मनि पेगुखौ आफादगिरि आरो इराबती दलिखौ लोगो आफादगिरि बिबान होनाय जायो। 2 जुलाइ एबा दिनै आफादगिरि बिबाननि समायखिरा जोबनायनि उनाव दिनै गावनि मावखुलियाव जन्मनि पेगुवाया गावनि मावथि लोगोफोरजों लोगोसे दोलोनि दैदेनगिरि माहारियारि आफादनि दैदेनगिरि बिथांमोनखौ लाफानानै गिबि आगान होयो। बे हाबाफारियाव आगुनि दैदेनगिरि बिथांमोनखौ मान बावनायजों लोगोसे दोलोनि दैदेनगिरि आरो माहारियारि आफादनि दैदेनगिरि बिथांमोननि सिगाङाव गावनि मावथिफोरखौ लाफानानै बे 5 बोसोराव ज' सावरायलायनानै मा जौगालु बिथिंनि आसनि फैगोन बेफोरखौ मावफुंजोबगोन होननानै खोथा होयो। नमस्कार মই সকলোকে আমি আজিৰ দল সংগঠন আমাৰ সন্মানীয় আমাৰ দল সংগঠন আছে আমাৰ মিত্ৰজোঁট পাৰ্টিৰ পৰাও আহিছে আৰু লগতে আমাৰ বিভিন্ন ৰাইজ আহিছে আজি আহিখিনি আমাক যিখিনি আমাৰ বডিটোক আমাৰ যিখিনি নিৰ্বাচিত পাৰ্টি আমাক অফিচত সোমাত সহায় কৰিলে। আজি ইমান গৰমত বতৰটো বহুত গৰম আৰু এই মাজতে আমাৰ বতৰটো মানে গৰমটো নেওচি ৰাইজে যি সহযোগ কৰিলে তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু লগতে মই প্ৰথমে ক'ব বিচাৰোঁ আৰু চিগা পঞ্চায়তৰ উন্নয়নৰ কাৰণে সদায় মই দিনে ৰাতিয়ে লাগি থাকিম আৰু লগতে আপোনালোকৰ আমাৰ জ্যেষ্ঠসকলৰ আমাৰ পৰামৰ্শ লাগিব আৰু লগতে MLA ছাৰৰ লগতো মই আলোচনা যিখিনি অসুবিধা আছে যিখিনি জেগাত আমাৰ কাম কৰিবলগীয়া আছে সেইখিনি মই কৰিম আৰু লগতে আমাৰ বডিও ঠিক থাকিব লাগিব আমাক সদায় যোগাযোগ থাকিব লাগিব আমি একেলগে আমি কাম কৰিব লাগিব আৰু মনবিলাক আমি একে থাকিব লাগিব আৰু শৰীৰ সুস্থ থাকিব লাগিব আৰু সময়মতে অফিচ আহিব লাগিব। যিখিনি আমাৰ আঁচনি আছে সেইখিনি প্ৰস্তুত কৰিবৰ কাৰণে আমি সময়মতে আহি পাব লাগিব আৰু মোৰ হাতত সময়মতে দিব লাগিব। ৰাইজেও সহযোগ কৰিব আৰু লগতে আমাৰ সন্মানীয় আমাৰ দল সংগঠন আছে সহযোগ কৰিব আমাৰ অফিচ ষ্টাফ আছে সহযোগ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ আৰু লগতে কাম আপোনালোকে সহযোগ কৰিলেহে মই কাম কৰিবৰ কাৰণে সুবিধা হ'ব। মই অকলে নোৱাৰে ৰাইজৰ সহযোগ লাগে আৰু লগতে আমাৰ দল সংগঠন আছে ষ্টাফ আছে আৰু লগতে আমাৰ জ্যেষ্ঠসকল আমাৰ পৰামৰ্শ আমি বিচাৰোঁ সেইমতে আমি কাম কৰি যাম আৰু যিখিনি আঁচনি আহে আমাৰ ৰাইজৰ মানে হট কামত আমি ব্যৱহাৰ কৰিম। মানে চৰকাৰে যেনেকৈ আঁচনি আমাক হেৰি কৰিব কয় সেইটো আঁচনি আমি সুচাৰুৰূপে আমি পৰিচালনা কৰিম বুলি আমি বডিয়ে আমি আজি হেৰি কৰিছোঁ আৰু অফিচত সোমাই প্ৰথমে সেইটোৱে মই ক'ব বিচাৰিছোঁ আৰু লগতে পৰৱৰ্তী যিখিনি আমাৰ আঁচনি আছে আৰু যিখিনি আমি কৰিবলগীয়া কাম আছে আমাৰ জ্যেষ্ঠসকলৰ আমাৰ পৰামৰ্শ লৈ পেলাই আমাৰ ৰাইজৰ পৰামৰ্শ লৈ পেলাই আমাৰ ষ্টাফৰ আমাৰ কি কয় নিৰ্বাচিত পাৰ্টিৰ আমাৰ পৰামৰ্শ লৈ গোটেইখিনি আলোচনা কৰি আমি সেইটো কাম কৰি যাম বুলি আজি ৰাইজৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ। এইখিনিকে কৈ মই মোৰ বক্তব্য মই সামৰিছোঁ। জোনাই মহকুমাৰ অন্তৰ্গত চিগা গাঁও পঞ্চায়তত আজি আমি মিত্ৰজোঁট ফালৰ পৰা এজনী সভানেত্ৰী আৰু উপ সভানেত্ৰী আমি পাতিলোঁ। আজি খুব ভাল লাগিছে। নতুন আশালৈ নতুন উদ্যম আমি গাঁও পঞ্চায়তখন আজি সম্পূৰ্ণভাৱে গঠন কৰা হ'ল। আমাৰ জন্মনি পেগু বাইদেউক সভানেত্ৰী আৰু উপ সভানেত্ৰী হিচাপে ইৰাবতী দলে বাইদেউক আমি দিছোঁ। আমি আশা কৰোঁ যে আমি 5টা বছৰত ধুনীয়াকৈ ৰাইজৰ কোনো অসুবিধা নোহোৱাকৈ ৰাইজৰ অভাৱ অভিযোগবোৰ ভালকৈ চোৱা চিতা কৰিব লাগে। তাৰ কাৰণে মই বাইদেউক অনুৰোধ জনাইছোঁ আৰু চিগা পঞ্চায়তটো উন্নয়নৰ ক্ষেত্ৰত বিশেষকৈ আগবাঢ়ি যাবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু এই চেগতে মই অনুৰোধ জনাইছোঁ যে আমাৰ চিগা গাঁও পঞ্চায়তত আটাইতকৈ বেছি অসুবিধা হৈ আছে ৰাস্তা ঘাটবিলাক। ৰাস্তাবিলাক পকা নোলোৱাৰ কাৰণে ইমান বোকাৰে মাজেৰে আমি ওলাই যাবলগীয়া হৈছে। গতিকে আশা কৰোঁ এই চেগতে আমি MLA ছাৰকো অনুৰোধ জনাম যে অতি সোনকালে আমাৰ চিগা পঞ্চায়ত জোনাই মহকুমাৰ অন্তৰ্গত চিগা গাঁও পঞ্চায়তত যিমানখিনি ৰাস্তাৰ সমস্যা আছে অন্ততঃ এইখিনি সমস্যা আমাক সমাধান কৰি দিয়ক। আৰু সভানেত্ৰী বাইদেউকো আমি আশা কৰিছোঁ যে যিকোনো মুহূৰ্তত MLA ছাৰৰ লগত যোগাযোগ কৰি সকলো অভাৱ অভিযোগবিলাক বিশেষকৈ ৰাস্তাবিলাক আপুনি বেছি গুৰুত্ব দিব। আৰু এইফালে মিলনপুৰত গৰাকখৰীয়াও বহুত যথেষ্ট অসুবিধা দি আছে ৰাইজক। গতিকে ৰাস্তা আৰু গৰাকখৰীয়া আৰু ছিংগাপুৰৰ যিটো বান কখনীয়া আছে এই গোটেইখিনি চিগাৰ আটাইতকৈ ডাঙৰ সমস্যা আৰু এই সমস্যাখিনিক আমি সভানেত্ৰীৰ আৰু উপ সভানেত্ৰী আৰু তেওঁলোকৰ বডিৰ যোগেদিয়েই আমি সকলো সমস্যা সমাধান পাম বুলি আৰু MLA ছাৰৰ লগত যোগাযোগ কৰি সকলো সমস্যাৰ কাৰণে অৱগত কৰিব বুলি তেখেতক আমি অনুৰোধ জনাইছোঁ। আমাৰ চিগা গাঁও পঞ্চায়তৰ সভানেত্ৰী আমি গোটেইখিনি ৰাইজ আহিছে পুৰা ৰাইজে খুব ভাল লাগিছে। আজি শুভ দিন। গতিকে এই শুভ দিনত আমি আজি 2 তাৰিখ 6 মাহত আমি অফিচত আমি আহিছোঁ। গতিকে আমি
বহুত ভাল লাগিছে অফিচত আমাক ধুনীয়াকৈ আদৰণি জনাইছে প্ৰেচিডেণ্টক আমি আদৰণি জনাইছোঁ অফিচে গতিকে সকলোকে ভালে কুশলে থাকিবৰ কাৰণে সকলোকে সুস্থ হৈ থাকিবৰ কাৰণে সকলোকে অনুৰোধ জনাইছোঁ ভালে থাকিলেহে শৰীৰ সুস্থ থাকিলেহে কাম কাজ কৰিবৰ কাৰণে মানুহ অক্ষম হয় সেইকাৰণে সকলোকে ভগৱানৰ ওচৰত ভালে থাকক কুশলে থাকক বুলি অনুৰোধ জনাই মই বক্তব্য সামৰিছোঁ ধন্যবাদ